জুবিন দা আপুনি সৰুৰ পৰা ইমান জেং মানুহ আছিলে নে? মই সৰুৰ পৰা উৎপত্তি আৰু মোক নাম আছিলে মানে বেলেগ মোক চম্ভালিবলৈ বিৰাট টান মই মোৰ ছমাহতে খোজ কাঢ়িছো সেইটো এটা অলপ আনকনভেনচনেল কথা এটা ছমাহত খোজ নাকাঢ়ে সাধাৰণতে কোনো ছমাহত মই খোজ কাঢ়ি দিলো তাৰপিছত মোক মায়ে মানে উৎপাতৰ কোবত মানে মই 4-5 বছৰমান বয়সলৈকে মোক ভৰিত জোনগা বান্ধি থয় গম পাই থাকিবলৈ মানে তাৰ পিছৰখিনিতো আৰু বেলেগ আৰু বিচাৰি ফুৰিব লাগে গছৰ ওপৰত ক'ৰবাত কিবা কিবি আৰু মুঢ়া এটাৰ ভিতৰত ভৰাই থৈ দিয়ে মুঢ়া এটা ডাঙৰ মুঢ়া এটা উল্টাই পেলাই তাত ভৰাই পেলাই মুঢ়াটো বান্ধি দিয়ে খুটা এটা তাত মই ওলাব নোৱাৰো তেনেকুৱা কাহিনী ঢেৰ আৰু মাক বহুত অত্যাচাৰ কৰিলো আৰু দেউতাটো বাৰু চাকৰিত ওলাই যায় দিনৰ উৎপাতবোৰ দেউতাই নেদেখে মানে সেইকাৰণে পিটন খাইছো বহুত মাৰ দেউতা নাই পিতে কিন্তু দেই মায়ে বহুত পিটিলে আৰু সেই ঝেঙে আৰু সৰুৰ পৰা স্কুলতো মাৰপিট খালি মই বাচি যাওঁ মানে কি মই সৰুৰ পৰা গান গাওঁতো ছাৰহঁতে মানে বাইদেউহঁতে গানটো ভাল গাওঁ তবলা ভাল বজাওঁ নাটক কৰো সেইটো কাৰণে মোৰতো মাফ হৈ যায় আৰু খুব বেছি কাণত ধৰাই পেলাই থিয় কৰাই থৈ দিয়ে অলপ দেৰি জ্বলাই খাইছো গোটেই এতিয়াও কিছুমান টিচাৰ্ছ আছে মই কৰিমগঞ্জত পঢ়া বেছিকে ক্লাছ 7 লৈকে আৰু মোৰ শৈশৱটো মানে অলপ বেলেগ ধৰণৰতো মই ক্লাছ 3 লৈকে ইংলিছ মিডিয়াম ক্লাছ 4 নাই পঢ়া মই জাম্প মাৰিছো একদম 3 পৰা ডাইৰেক্ট 5 সোমাই দিলোগৈ গভৰ্ণমেণ্ট স্কুল কৰিমগঞ্জ বেংগলী মিডিয়াম ক্লাছ 7 লৈকে তাত 7ৰ আধাৰ পৰা আকৌ ইয়াত বিজনীত আকৌ অসমীয়া মিডিয়াম তিনিটা লেংগুৱেজত পঢ়িছো সেইকাৰণে তিনিটা লেংগুৱেজে মই ভালকে জানো আৰু তাৰ উপৰি আকৌ সংস্কৃতটো নিজে শিকি ললো সেইটো মোৰ ছাবজেক্ট নাছিলে বাৰু তেতিয়া আমাৰ কম্পালচৰি আছিলে ক্লাছ 7 মানলৈকে থাকে আৰু সংস্কৃত তাৰপিছত এৰি দিব পাৰে মই এৰি দিলো বাৰু কিন্তু দেউতাই যিহেতু সংস্কৃত পঢ়ে ময়ো পঢ়ো আৰু তাৰপিছত আৰু কলেজত আহি আকৌ ইংলিছ মিডিয়াম মিডিয়াম চেঞ্জ হৈ তাৰপিছত বেলেগ হৈ থাকিলো মানুহটো কলেজটো বাৰু মই আধাতে এৰি দিলো ড্ৰপ আউট